সজিনা আপোনালোকে খায় তেনেহলে আপোনালোকৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰিব। ৰ'ব কথাখিনি জনাৰ আগতে ভিডিঅ'টো প্ৰথম পৰা আৰম্ভণি কৰোঁ। হেল্ল' সকলোকে সুপ্ৰভাত জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। আজি বজাৰ পৰা আনিছিলোঁ সজিনাৰ চব্জি দেই। তো ভাবিলোঁ সজিনাৰ চব্জি বনাওঁ আৰু আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে দেখাই যে সজিনাৰ চব্জি মই কেনেকৈনো বনাইছোঁ আৰু সজিনাৰ পৰা কিনো সুফল পাওঁ তাকে আপোনালোককো এই ভিডিঅ'টোৰ জৰিয়তে জনাওঁ বুলি ভাবিছোঁ। মই যিনি জানো আৰু দেই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেদৰে মই সজিনাৰ চুজবোৰ গুচাই লৈছোঁ। সজিনা বহুত আহজাতীয় শাক হয়। বাকলিটো চুচাৰ পাছত মই এনেদৰে সৰুকৈ টুকুৰা কৰি এনেদৰে সৰুকৈ লৈ কাটি মেলি পুৰা ধুনীয়াকৈ পানীত চফাকৈ ধুই লৈছোঁ। এইফালে ধুই লোৱা হৈ গৈছে। গাইজ মোৰ কেমেৰামেন নাই, নিজে ধৰিছোঁ মোবাইল আৰু এইফালে নিজে ভিডিঅ' কৰি আছোঁ। কেমেৰামেন কোনো নাই, মই নিজে কেমেৰামেন। সজিনাৰ বহুতো গুণ আছে। বহুতে সজিনা নাখায়। ময়ো ভাল পোৱা নাছিলোঁ প্ৰথমতে সজিনা খাবলৈ। যেতিয়াৰ পৰা মই গম পালোঁ সজিনাৰ গুণসমূহ তেতিয়াৰ পৰা মই সজিনা খোৱা আৰম্ভ কৰিছোঁ। আপোনালোকে খাব, যোনে নাখায় সজিনা খাবলৈ আৰম্ভ কৰক দেই, তেতিয়াহে আপোনালোকৰ দেহাটো ভালে থাকিব। সজিনাৰ পৰা আমি কিনো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ জানো আহকচোন। এই যদি সজিনা আপোনালোকে খায় তেনেহ'লে আপোনালোকৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰিব আৰু যেনে পেটৰ সমস্যা দূৰ কৰিব, কোষ্ঠকাঠিন্য দূৰ কৰাতো সহায় কৰিব। আৰু সজিনা যদি আপোনালোকে নিয়মিত খায় তেনেহ'লে আপোনালোকৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব আৰু সজিনা খালে আপোনালোকৰ হৰমন ভাৰসাম্য বজাই ৰাখিব আৰু দৃষ্টিশক্তিও আপোনালোকৰ বৃদ্ধি পাব। সজিনাৰ পৰা বহু গুণ আছে। তিয়াই ৰখা বগা সৰিয়হৰ পেষ্ট বনাই ল'লোঁ। এইফালে দি দিলোঁ পিঁয়াজ। বাপৰে পানীৰ কাৰণে মই বহুত গালি খাওঁ দেই। হাজবেণ্ডৰ পৰা গালি খাওঁ মানে সদায় পানী থাকে মোৰ। আৰু এইফালে মই দি দিছোঁ, এইফালে হালধি অলপ দি দিছোঁ। মই তেলতে হালধি দি দিওঁ আৰু এইফালে দি দিছোঁ অলপমান আৰু এইফালে মই পেষ্ট বনাই থৈছিলোঁ, আদা ৰচুন জলকীয়া পেষ্ট বনাইছিলোঁ আৰু এইফালে মই তেলত দি দিম। মই তেলতে এনেকৈ দি দিওঁ দেই, তেলতে চব মই মিক্স কৰি দিওঁ। আৰু এইফালে সৰিয়হ বাটা আছে এইফালে, আৰু এইফালে মই সৰিয়হৰ বটাখিনি এনেদৰে ভাজি ল'ম। অলপ দি লৈছোঁ আৰু এনেদৰে অলপ ভাজি ল'ম। সৰিয়হটো অলপ ভাজ খাব লাগিব, তাৰপিছতহে সজিনাটো দি দিম। অলপ ভাজি ল'ম ধুনীয়াকৈ, ভাজি লৈছোঁ আৰু দেই। এইফালে অলপ এনেকৈ মই ৰঙচুৱা হ'বলৈ দিছোঁ। অলপ ৰঙচুৱা হোৱাৰ পাছত মই এইফালে সজিনা দি দিছোঁ দেই। সজিনা দি দিছোঁ, লগত আলু দিছোঁ মই। আপোনালোকে আলুটো নিদিওঁ বুলিলেও পাৰে আৰু মই দি দিছোঁ আলু। সজিনা দি দিছোঁ, তাৰপিছত অলপ পানী দি দিম। অলপ ভাজা পাছত আৰু পানী দি দিম, জাষ্ট অলপ দিম পানী, যাতে সজিনাটো অলপ ভিজে আৰু। দেখাতো গাইজ ভালেই লাগিছে ন, কিন্তু খাওঁতেহে কি হয় নাজানো আৰু দেই। খাওঁতে ভাল হ'ব লাগে আৰু টেষ্টটো কৰি কিনে আপোনালোকক জনাম দেই। আৰু এইফালে বন শাক কাটি ৰাখিছোঁ। বহুত দিনে হ'ল বন শাকখিনি ঘৰলৈ যাওঁতে লৈ আহিছিলোঁ আৰু আজিহে বনাবৰ কাৰণে সুবিধা পাইছোঁ দেই। কাৰণ বহুত কিবাকিবি খানা চানা চলি আছিল, সেইটো কাৰণে খাবলৈ সুবিধাই পোৱা নাছিলোঁ। আজিহে পূৰা বনাবৰ কাৰণে কাটি মেলি লৈছোঁ। আৰু এইফালে সজিনা আৰু এইফালে বন শাক। আজি পূৰা হাই প্ৰটিন দেহত ভৰাম বুলি ভাবিছোঁ দেই গাইজ। এইফালে এদিনৰ কাৰণে হাই প্ৰটিন ভৰাই ল'ম আৰু। এইফালে পূৰা তেল গৰম হৈ গৈছে, পূৰা ধোঁৱা ওলাই গৈছে, দেখিছেনে? পূৰা পিঁয়াজ দি দিছোঁ দেই। আৰু মই পিঁয়াজ দিলে মই একদম মানে বহুত দূৰত থাকোঁ দেই গাইজ, বহুত ভয় লাগে। তেলৰ দেখিছেনে? বহুত সাৱধানকৈ বনাব লাগে দেই গাইজ। পূৰা মানে অলপ যদি পানী পৰে এনেকুৱা অৱস্থা হয়। দেখিছেনে কেনেকৈ ফুটিছে? মই সেইকাৰণে একদম মানে বহুত দূৰত থাকোঁ। মই আকৌ তেলতে হালধি দি লৈছোঁ দেই।
আপোনালোকে কেনেকৈ দিয়ে জনাবচোন মই তেলতে হালধিটো দি লওঁ তাৰপাছত এইফালে দি দিম এয়া বন শাক এয়া দি দিছোঁ বিলাহী দিছোঁ কাৰণ অলপ টেষ্ট এটা উঠে বিলাহী দিলে মই ভাল পাওঁ সেইকাৰণে বিলাহী দিছোঁ আপোনালোকে নিদিবও পাৰে এয়া আজি বন শাক খাম আৰু লগত এইফালে মই এয়া লগত অলপ দালিও দি দিছোঁ সোৱাদটো বাঢ়ে মানে সেইকাৰণে দি দিছোঁ দালি মই বন শাক এনেদৰে বনাই খাওঁ দেই ৰাইজ আপোনালোকেনো কেনেকৈ বনাই খাই জনাবচোন কমেণ্ট কৰি এয়া পূৰা লৰাই দিছোঁ এয়া আজি মোৰ মানে ডিউটি অফ আছে তো সেইকাৰণে ভাবিলোঁ আজি এইবোৰকে কৰোঁচোন অলপ মানে ডিউটিলৈ গ'লে মানে টাইমেই নাপাওঁ মানে ভালদৰে বনাই মেলি খাবৰ কাৰণে সেইকাৰণে ঘৰৰ পৰা অনা আছিল বহুদিনেই হ'ল বনোৱাই নাছিলোঁ ফ্ৰিজত থোৱাৰ কাৰণে এয়া ভাল হৈ আছে বুলিহে দেই আমাৰ আৰু ঘৰত আকৌ হেৰি কি কয় কোচ ৰাজবংশীৰ অধিৱেশন পাতিছে যাবলৈতো মন আছে কিন্তু এতিয়া যাবহে নোৱাৰোঁ বেয়াই লাগিছে তো আপোনালোকে চাব আৰু নিলক বাকী ৰাইজসকল মই ইয়াতে শাক চাক এইবোৰে কিবাকিবি বনাই মেলি থাকোঁ আৰু এতিয়া এইফালে সজিনা ভাজি আছোঁ এইফালে এয়া পূৰা বন চব্জি উতলি আছে পূৰা গাইজ এইফালে চব্জি মোৰ বনাই হোৱাই নাই এইফালে মানুহজন ডিউটিৰ পৰা আহি পাবহি 2টাই বাজিব হ'ল তেখেতৰ ডিউটি 2টা বজাত শেষ হয় আৰু তেখেত আহি পাবই এইফালে মই এয়া ভাজি এয়া দিছোঁহে দেই মানে ভিডিঅ' বনাই থাকোঁতে এইফালে চব্জি মানে হ'বগৈয়ে পৰা নাই এতিয়া 2টা বাজিলে গালি খাম আহাৰ লগে লগে দেই মই এতিয়া আপোনালোকক ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই নহ'লে গালি খাই মৰিব লাগিব এয়া ভাজি বনাওঁ ভাত বনাওঁ আৰু তেখেতক দিব লাগিব নহ'লেতো গালি খাব তো গাইছ এইফালে এয়া দৰ্জা খুলি দিছোঁ এইফালে মানুহজন আহি পাই এয়া দেখিছেনে ডিউটিৰ পৰা এয়া মানুহজন আহি পাই গ'ল এইফালে গালি নাখাওঁ ভাত পানী হৈ গ'ল বাৰু তো বনাই থকা খানা এইফালে পূৰা ৰেডি হৈ গ'ল এইফালে ভাত এয়া আৰু এইফালে এয়া বন শাকৰ চব্জি যে আপোনালোকে উতলি থকা দেখিছিলে এয়া বন শাক ৰেডি হৈ গ'ল আৰু এইফালে সৰু আলুগুটি ভাজাটো আপোনালোকক নেদেখালোঁ আৰু এইফালে এয়া সজিনা পূৰা এয়া বনাই এয়া ৰেডি কৰি লৈ এতিয়া আমি খাম আৰু ধুনীয়াকৈ আজি তৃপ্তিৰে এসাঁজ খাম বুলি ভাবিছোঁ এইফালে কেনেকুৱা লাগিছে খানাটো খাই মোৰ মজা সজিনা চব্জিটো কেনেকুৱা লাগিছে মজা